হাৰ্থুপ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি দক্ষিণ কামৰূপৰ সোণতলীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী। সোণতলীৰ চৰচাপৰি যুৱ ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত হয় ধৰ্মঘট কাৰ্যসূচী। কাৰ্যসূচীত সহযোগ কৰে সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। মহাবিদ্যালয়ৰ সন্মুখত অনুষ্ঠিত কৰা হয় এঘণ্টীয়া অৱস্থান ধৰ্মঘট। উচিত তদন্ত সাপেক্ষে ন্যায় প্ৰদান নকৰিলে পৰৱৰ্তী জোৰদাৰভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হ'ব বুলি হুংকাৰ প্ৰতিবাদকাৰীৰ। আনহাতে জুবিন গাৰ্গৰ লগত হোৱা অনাকাংক্ষিত ঘটনাৰ CBI তদন্তৰ দাবী সংগঠনটোৰ। জুবিন দা অমৰ হওক, জুবিন গাৰ্গৰ হত্যাকাৰীক শাস্তি দিয়ক, উই ৱেণ্ট জাষ্টিছ আদি শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদৰ অন্তত ন্যায় বিচাৰি সোণতলী আৰক্ষীৰ জৰিয়তে আৰক্ষী সঞ্চালক প্ৰধানলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে। সমগ্ৰ অসমত তোলপাৰ লগাই দিলে, কোনেও মানি ল'ব পৰা নাই এই মৃত্যুক। জুবিনক কোনে লৈ গ'ল ছিংগাপুৰলৈ, জুবিনৰ কেনেকে মৃত্যু হ'ব পাৰে ছিংগাপুৰত। জুবিন এগৰাকী সাধাৰণ মানুহ নহয়, অসমৰ জাতীয় জীৱনৰ সম্পদ। তেখেত কেনেকে ছিংগাপুৰত গৈ হঠাৎ মৃত্যু হ'ব পাৰিলে এইটো কোনেও মানি ল'ব পৰা নাই। আৰু ছিংগাপুৰৰ পৰা যিবোৰ তথ্য আহিবলৈ ধৰিছিলে সেইবোৰ তথ্য এটাৰ লগত আন এটাৰ সামঞ্জস্য নাই। সেইকাৰণেহে তাত সন্দেহ ঘনীভূত হৈছে যে জুবিন গাৰ্গৰ লগত কিবা ঘটিব পাৰে। এয়া মৃত্যু নে হত্যাকাণ্ড, এইটো তদন্ত হ'ব লাগে। বাছ চিম্পুল কথা, এইটো তদন্ত হ'ব লাগে। গোটেই অসমৰ এইটো দাবী। আমাৰ চৰচাপৰি যুৱ ঐক্য মঞ্চৰ, আমাৰ সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও আছে আমাৰ লগত। আমি সকলোৱে দাবী কৰিছো জুবিন গাৰ্গৰ এই মৃত্যুৰ এই বিষয়টো সঠিক তদন্ত হ'ব লাগে। অসমক স্পষ্ট কৰি জনাব লাগে জুবিন গাৰ্গৰ সৈতে আচলতে হৈছিল কি। এইটোৱে তাৰ কাৰণে আমি আজি অৱস্থান ধৰ্মঘট আৰম্ভ কৰিছো। মুখ্যমন্ত্ৰী ইতিমধ্যে মানে সেইটো আমি কেৱল সন্তুষ্ট হোৱা নোহোৱাৰ কথা নহয়, গোটেই অসমে বিচাৰিছে যে আচলতে যি সংস্থাৰ জৰিয়তে তদন্ত কৰিলে সঠিক তথ্য ওলাই পৰিব। CBI বা CID বুলি কথা নাই, যি সংস্থাৰ জৰিয়তে তদন্ত কৰিলে সঠিক তথ্যটো অসমে পাব বুলি মানুহে বিশ্বাস কৰিছে, তাৰ দ্বাৰাই হ'ব লাগে।